हेलो एवरीवन नमस्कार स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আজি ইয়াছক গা পা ধুই আহিছোহে আৰু ভাবিলো ভিডিওটো আৰম্ভ কৰি দিও আৰু অলপ ভাবিলো নতুন ৰূপত ভিডিওটো বনাও হে মই ওলাইছো আৰু আজি স্পেশালি এটা খুব ধুনিয়া মই ৰেচিপি লৈ আহিছো আপোনালোক সকলোৱে ভাল পাব হৰুলা ষ্টাইল বিলাকেও ভাল পাব ডাঙৰ বিলাকেও ভাল পাব তো আৰু এজনে মোক ৰিকুৱেষ্ট কৰিছিল এই ভিডিওটোৰ কাৰণে আৰু আশা কৰিছো তেওঁ এই ৰেচিপিটো ভাল পাব তেন্তে বলক আমি দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰো আজি মই বনাম সুপাৰ টেস্টি চিজ বাৰ্ছ পিজ্জা ইয়াৰ বাবে প্ৰথমে মই পিজ্জাৰ ডোটো বনাই লম হে এটা বলত আধা কাপতকৈ অলপমান কম পানী দিছো আৰু ইয়াতে আধা চামুচ চেনি দি অলপমান এনে ধৰণে মিলাই লৈছো এতিয়া ইয়াতে ইষ্ট দিছো আৰু এইখিনি এক্টিভ হ'বৰ কাৰণে মই প্ৰায় 10 মিনিট সময় ঢাকি ৰাখি দিম ইষ্ট দিলে কি হয় পিজ্জাৰ ডোটো ইনষ্টেন্টলি ফাৰ্মেন্টেশন হোৱাত সহায় কৰে হে মই ইষ্ট ব্যৱহাৰ কৰিছো ইয়াৰ হলনিও যদি আপোনালোকৰ ওচৰত ইষ্ট নাথাকে তেন্তে আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰিব আৰু দৈ দি ডোটো কেনেদৰে বনায় মই হেতু আপোনালোকক কৈ দিম বাৰু এয়া সক ধুনিয়াকৈ ইষ্টখিনি ফুলি আহিল এতিয়া খিনি এক্টিভ হৈ গল এতিয়া তাতে মই 2 কাপৰ জুখত ময়দা দিছো এতিয়া খিনি হাতেৰে হানি লম মই অলপমান প্ৰায় 1 চিকুটমান নিমখো দিছিলো মই ভিডিও কৰা নহলে আপোনালোকে দি লব এতিয়া হাতেৰে এনে ধৰণে লাহে লাহে মুঠি মই এটা কোমল ডো বনাই লম অলপমান কুহুমিয়া পানী দিছো ঠাণ্ডা পানী এতিয়া হানুতে ব্যৱহাৰ নকৰিব কুহুমিয়া পানী ব্যৱহাৰ কৰিব ইয়াসো কেনে ধৰণে হানি এটো এটা একেবাৰে কোমল ডো বনাই লৈছো মই এতিয়া 1 চামুচৰ জুখত মই ৰিফাইন অইল দিছো আপোনালোকে বাটাৰো দিব পাৰিব এতিয়া কোমল ডোটো কৰবাত ৰাখি আমি এটো ভালদৰে মুঠিব লাগিব প্ৰায় 5 পৰা 7 মিনিটলৈকে মই গেছ টেবুলখনৰ টাইলছতে এনে ধৰণে ৰাখি লৈ খুব ধুনিয়াকৈ এনেদৰে হাতেৰে মুঠি আছো ইয়া সক মই কেনে ধৰণে মুঠিছো এখিনিতে কওঁ যে যদি পিজ্জাৰ ডোটোত আমি ইষ্ট ব্যৱহাৰ নকৰো তেতিয়া 2 কাপ ময়দান আধা কাপ দৈ আধা চামুচ বেকিং পাউডাৰ 3 ভাগৰ 1 চামুচ বেকিং সোডা অলপমান নিমখ আৰু প্ৰায় আধা চামুচৰ জুখত চেনি দি কুহুমিয়া পানীৰে ভালদৰে এনে ধৰণে মুঠিব লাগিব আৰু ফাৰ্মেন্টেশন হ'বলৈ প্ৰায় 5 পৰা 6 ঘণ্টা লৈকে ৰাখিব লাগিব আৰু এয়া সক মই কেনে ধৰণে মুঠি আছো ইয়া প্ৰায় মোৰ 7 মিনিট মান মই মঠা হৈ গল আৰু ডোটো এতিয়া বহুত ধুনিয়া হৈ গল পিজ্জাৰ কাৰণে এতিয়া এটো মই ফাৰ্মেন্টেশন হ'বৰ কাৰণে ৰাখি দিম প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ ভিতৰত এতিয়া যেটো পাত্ৰত আমি ডোটো ফাৰ্মেন্টেশন হ'বৰ কাৰণে থৈ দিম তাতে অলপ তেল হানি লৈছো যাতে ফাৰ্মেন্টেশন হোৱাৰ পাছত ডোটো যাতে এই পাত্ৰটোত লাগি না যায় এতিয়া ডোটো ধুনিয়াকৈ এনে ধৰণে ঢাকি ৰাখিম আমি 2 ঘণ্টাৰ কাৰণে ইয়া 2 ঘণ্টাৰ পাছত ইয়া সক ডোটো কিমান ধুনিয়াকৈ ফুলি গল প্ৰায় আধাতকৈ বেছি ফুলি গৈছে ধুনিয়াকৈ ফাৰ্মেন্টেশন হৈ গল হাতেৰে মাৰি দিছো সক কেনে ধৰণে হুমাই গৈছে এতিয়া ডোটো আমি উলিয়াই লম আৰু টাইলছত প্ৰায় 1 পৰা 2 মিনিটৰ কাৰণে অকমান মুঠি আমি এটো টুইষ্ট টু ইয়ানত কাটিম মানে আমি ইয়া সক দেখুৱাৰ দৰে সমানে 3টা ভাগ কৰি দুটা ভাগ একেলগে ৰাখিম এই দুটা ভাগ মই হাতেৰে লৈ গৈছো আৰু এটো ভাগ এক্সট্ৰাকে লম এতিয়া সৰু ভাগটো এই ট্ৰেখনৰ জুখন মই বেলি লম কাৰণ এই ট্ৰেখনতে মই পিজ্জাটো বনাম এই ট্ৰেখনতকৈ অকমান সৰু হলেও ৰুটিটো কথা নাই কিন্তু ডাঙৰ একেবাৰে নকৰিব এতিয়া অলপমান মই ময়দা সেটিয়াই লৈ হাতেৰে এনে ধৰণে বহল কৰি দিছো আৰু এতিয়া বেলনা মাৰিডালেৰে এনে ধৰণে ৰুটিৰ আকাৰত বেলি লম অলপমান পাতলকৈ বেলিব কাৰণ এটো আমাৰ ওপৰ লেয়াৰটোহে হ'ব তলৰ লেয়াৰটো আমি পিছত বনাই আছো এটো সব মই এনে ধৰণে পাতলকে বেলি লৈছো এতিয়া এই পাতল ৰুটিখন মই এখন তাৱাত হেকি লম প্ৰায় 2 মিনিট মানৰ কাৰণে বৰ বেছি হেকিব নালাগে অকমান জাস্ট টান হোৱা যেন পালে নমাই থব আৰু এখন কাটা চামুচ লৈ মই এনে ধৰণে ফুটা কৰি দিছো যাতে ৰুটিখন ফুলি নাহে এটা সাইড হেকা হৈ গল ইয়া সক ইমানটো হলে যথেষ্ট আৰু এতিয়া আনটো সাইড মই হেকি লম আৰু এটো সাইডেও মই অলপমান কাটা চামুচখনে ফুটা কৰি দিছো
ইয়াত হৈ গ'ল। এতিয়া আমি তলৰ লেয়াৰটো বনাম পিজ্জাৰ। সেয়ে মই ডাঙৰ ডোটো যিটো মই 2:1 কৰিছিলোঁ, 1টো মই ৰুটি হিচাপে বেলি ল'লোঁ। এতিয়া তাৰ বাকীখিনি ডোৰে মই এতিয়া তলৰ লেয়াৰটো বনাম। সেয়ে মই অলপমান ময়দা ছটিয়াই লৈ এনেধৰণে হাতেৰে অলপ মেলি দিছোঁ। ডোটো ইমান পাতল হৈ থাকে যে আপুনি হাতেৰে মেলি দিলেও ধুনীয়াকৈ মেল খাই যায়। এতিয়া মই বেলনা মাৰিডালে এনেধৰণে অলপমান বেলি ডাঠ এটা ৰুটি বনাম। পিজ্জাৰ তলৰ লেয়াৰটো যেতিয়া আমি বেলিম, এটা কথা মনত ৰাখিব লাগিব, পিজ্জাৰ ট্ৰেখনৰ সমানহে জোখত বেলিব লাগে। এতিয়া যিখন ট্ৰেত আমি পিজ্জাটো বনাম তাত অলপ মই ৰিফাইন অইল এনেধৰণে সানি লৈছোঁ। ৰিফাইন অইলৰ সলনি বাটাৰ বা অলপ ময়দাও আপোনালোকে ছটিয়াই ল'ব পাৰিব। এতিয়া ট্ৰেখনৰ জোখত মই এনেদৰে ডোটো মিলি দিছোঁ আৰু ছাইডটো অকণমান ওখ কৰি ৰাখিছোঁ আৰু মাছটো দ কৰি দিছোঁ। চাওক ধুনীয়াকৈ ছাইজত এনেদৰে হাতেৰে হেঁচি মই মিলাই ল'লোঁ। এতিয়া এখন কাটা চামুচেৰে মই এনেধৰণে ফুটা কৰি দিছোঁ যাতে ডোটো ফুলি নাহে। এতিয়া তাতে মই ক্ৰীম চীজ লগাইছোঁ। আপোনালোকে যে অকণমান ৰঙা দেখিছে, সেয়া ভুলতে মই পিজ্জা চচটো দি পাইছিলোঁ। পিজ্জা চচটো পাছত দি একচুৱেলি মই ভুলতে ক্ৰীম চীজটো বুলিয়ে পিজ্জা চচটোকে দি পালোঁ, সেয়ে দেখিছে, বাকী একো কথা নাই। এতিয়া ক্ৰীম চীজটো মই এনেধৰণে চাৰিওফালে লগাই দিছোঁ। আপোনালোকে ক্ৰীম চীজটোৰ সলনি স্লাইচ চীজ বা প্ৰচেছ চীজ গ্ৰেট কৰি দিব পাৰিব। চব ধুনীয়াকৈ মই লগাই ল'লোঁ। চীজ আপোনালোকে যিমান দিব বিচাৰে সিমানেই দিব পাৰিব, কাৰণ এই পিজ্জাটোৰ নামেই হৈছে চীজ বাৰ্চ পিজ্জা, মানে চীজে ইয়াত ভৰি থাকে। তো আপোনালোকে যিমান ইচ্ছা সিমান দিব পাৰে। এয়া চাওক তলৰ লেয়াৰটোত ধুনীয়াকৈ মই ক্ৰীম চীজখিনি সানি ল'লোঁ। এতিয়া বনাই থোৱা ৰুটিখনেৰে ওপৰত এনেদৰে ঢাকি মই ছাইডটো এনেধৰণে বন্ধ কৰি দিছোঁ যাতে চীজখিনি ওলাই যাব নোৱাৰে। এয়া চাওক কেনেধৰণে বন্ধ কৰি দিলোঁ। এতিয়া কাটা চামুচ এখনেৰে মই ছাইডটো এনেধৰণে অকিয়াই লৈছোঁ যাতে গৰম পালেও কেতিয়াও চীজখিনি ওলাই আহিব নোৱাৰে। এতিয়া ইয়াৰ ওপৰত মই লগাইছোঁ প্ৰথম পিজ্জা চচ। এইটো ৰেডিমেড হয়, ৰেডিমেডকৈ দোকানত কিনিবলৈ পায়, সাধাৰণতে আজিকালি এভেইলেবল হয়। মোৰ ওচৰত কিনা পিজ্জা চচ আছিল কাৰণে মই কিনা পিজ্জা চচকে ব্যৱহাৰ কৰিলোঁ, কিন্তু পিজ্জা চচটো ঘৰতো বনাব পাৰি। মই কেতিয়াবা আপোনালোকৰ লগত নিশ্চয় পিজ্জা চচ কেনেধৰণে বনায় তাৰ ভিডিঅ' দিম। এতিয়া ইয়াত দিছোঁ মজেৰেলা চীজ। এইটো হৈছে পিজ্জাৰ এটা মেইন ইনগ্ৰেডিয়েণ্ট। চীজ আপোনালোকে যিমান ইচ্ছা কৰে সিমান দিব পাৰিব দেই, ইয়াতে কোনো ধৰা বন্ধা কথা নাই। এতিয়া ইয়াতে অলপমান কৰ্ণ দিলোঁ মই আৰু এতিয়া কেপচিকাম দিছোঁ। এই পিজ্জাৰ টপিংটো আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। মই কৰ্ণ, কেপচিকাম আৰু বিলাহী দি কৰিছোঁ আৰু পিঁয়াজ অলপ দিম। আপোনালোকে যদি অলিভ দিব বিচাৰে দিব পাৰে, মাছৰুম দিব বিচাৰিলে দিব পাৰে, পনীৰ দিব বিচাৰিলেও দিব পাৰে। আৰু এইখিনি সময়তে মই মাইক্ৰ'ৱেভটো 180 ডিগ্ৰীত প্ৰিহিট কৰিবলৈ ৰাখি দিলোঁ। চাওক প্ৰথমে কনভেকশ্যন মোডটো টিপি ষ্টাৰ্ট বটনটো ডাবল ক্লিক কৰিলে LG মাইক্ৰ'ৱেভটো প্ৰিহিট হয় আৰু অট'মেটিক হয় এইটো। আনফালে পিজ্জাৰ টপিংটোত কৰ্ণ, কেপচিকাম, বিলাহী, পিঁয়াজ গোটেইখিনি মই দি ল'লোঁ। এতিয়া তাৰ ওপৰত আকৌ অলপ মজেৰেলা চীজ দি দিছোঁ। ধুনীয়াকৈ পিজ্জাটো বনাই লোৱা হৈ গ'ল। এতিয়া আমি ইয়াৰ কাষবিলাকত অকণমান গাখীৰ এনেদৰে বাছ কৰি দিছোঁ যাতে বেক হোৱাৰ পাছত কাষটোত ধুনীয়া গল্ডেন কালাৰ এটা হৈ যায়। এয়া চাওক কিমান ধুনীয়া লাগিছে পিজ্জাটো সজোৱা। এতিয়া আমি বেক কৰিবলৈ ৰেডি। মাইক্ৰ'ৱেভটো প্ৰিহিট হৈ গ'ল। এতিয়া তাতে সৰু একডাল পাতি পিজ্জাটো আমি ভৰাই দিম আৰু মাইক্ৰ'ৱেভটো প্ৰায় 20 মিনিটৰ কাৰণে ছেট কৰি দিছোঁ। 20 মিনিটৰ কাৰণে ছেট কৰিছোঁ যদিও মই পাছত 2 মিনিট আৰু এড কৰি দিওঁ, মানে 22 মিনিটৰ কাৰণে। এয়া আমাৰ পিজ্জা ৰেডি হ'বলৈ গৈ আছে। আপোনালোকে গেছতো বনাব পাৰে। গেছত প্ৰথমে এখন কেৰাহী প্ৰায় 7 মিনিটমানৰ কাৰণে ফুল ফ্লেমত গৰম কৰি ল'ব। তাতে এডাল ষ্টেণ্ড পাতি পিজ্জাৰ ট্ৰেখন দি দিব আৰু ঢাকন মাৰি প্ৰায় 25-ৰ পৰা 30 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত বেক কৰিব। এয়া চাওক পিজ্জাটো উলিয়াই আনিছোঁ, কিমান ধুনীয়া লাগিছে কালাৰ চাওকচোন, বা মজা লাগি গৈছে নহয়নে? এয়া চাওক কিমান ধুনীয়া লাগিছে। চাইজলৈ নাচাব আৰু, চাইজ অকণমান তেৰা বেকা হৈছে, কিন্তু পিজ্জাটো চাওকচোন কিমান ধুনীয়া কালাৰফুল হৈছে আৰু পাৰফেক্টলি বেক হৈছে। এতিয়া ইয়াৰ ওপৰত অলপমান চিলি ফ্লেক আৰু অৰেগানো দি দিছোঁ আৰু এতিয়া ইয়াৰ কাটিং কৰিম আৰু আমি টেষ্ট ল'ম।
এতিয়া পিজ্জাটো কাটি মই আপোনালোকক এক পিচ দেখাম চাব কিমান ধুনীয়া হৈছে ভিতৰটো একদম চিজখিনি মেল্ট হৈ ইমান ধুনীয়া দেখাইছিল আৰু খাবলৈ ইমান টেষ্টি হৈছে নহয় ইয়া চাওক কিমান ধুনীয়াকৈ চিজখিনি মেল্ট হৈ গ'ল আৰু ভিতৰটো যে চিজেৰে একদম ভৰপুৰ হৈ গৈছে ইয়া চাওক কিমান ধুনীয়া লাগিছে এক পিচ মই দেখাইছোঁ চাওক কিমান ধুনীয়া হৈছে নহয়নে ইয়া চাওক ভিতৰটো পুৰা চিজে ভৰ্তি আশা কৰিছোঁ আজিৰ এই চিজ বাৰ্ছ পিজ্জা ৰেচিপিটো আপোনালোক সকলোৱে ভাল পালে আৰু ঘৰত ট্ৰাই কৰি মোক জনাব কেনেকুৱা পালে আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাবলৈ লৈছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহোঁ বাই বাই